প্ৰিয় দৰ্শকসকল, এতিয়া কঁঠালৰ বতৰ। এইটো কঁঠালৰ মুচি লৈছোঁ আচাৰ বনাবৰ বাবে। কোমলীয়া কঁঠাল ল'ব লাগিব। কঁঠালটো মই ধুই লৈছোঁ, এতিয়া কাটিম। এয়া মিঠাতেল লৈছোঁ, হাতত এনেদৰে সানি ল'ম, তেতিয়া আঠা নালাগে আৰু কটাৰীখনতো এনেদৰে সানি ল'ম। আৰু এখন ময়দা লৈছোঁ। যাৰ যেনেকৈ সুবিধা হয় তেনেকৈ কাটিব। মই যিটো সুবিধা মতে কাটোঁ সেইটো দেখাইছোঁ। এতিয়া টুকুৰা টুকুৰা কৰি ল'ম। কঁঠালটো সৰু সৰুকৈ টুকুৰা কৰি ল'লোঁ। এইখিনি এতিয়া এনেদৰে ডিলটো গুচাই ল'ব লাগিব মাজৰ এইটো এনেদৰে, আৰু বাকলিখিনি এনেদৰে গুচাই ল'ব লাগিব। হাতত মিঠাতেল সানি ল'ব লাগিব। মই আকৌ এবাৰ সানি ল'লোঁ, তেতিয়া আঠাটো লাগি নধৰে। এনেদৰে আমি কঁঠালৰ বাকলিৰ খহটা অংশ আঁতৰাই পেলাব লাগিব। কঁঠালৰ আচাৰ খাবলৈ বৰ ধুনীয়া, কিন্তু বনাবলৈ অকণমান কষ্ট হয়। এইবাৰ কাটিবলৈ, তাৰপিছত আৰু কষ্ট নাই। এইখিনি এতিয়া এনেকৈ পানীৰে গামলা এটাত পানী লৈ লৈছোঁ, পানীত দি থ'ম। কঁঠালখিনি কাটি ধুই ল'লোঁ। এতিয়া ডাঙৰ প্ৰেছাৰ এটাত বইল কৰিম। এয়া ধুই পেলাই প্ৰেছাৰটোলৈ মই ভৰাই দিছোঁ ধুই লৈ। কঁঠালখিনিত ডুব যোৱাকৈ পানী দিম আৰু 2টা হুইচেল দি বইল কৰি ল'ম। কঁঠালখিনি বইল কৰি লোৱাৰ পিছত এতিয়া সৰুকৈ জোখমতে কাটি ল'ম। মই অৱশ্যে 2টা হুইচেল নহয় 3টা দিলোঁ হুইচেল। 3টা হুইচেল ডাঙৰ ডাঙৰকৈ ৰখাৰ কাৰণে হুইচেল 3টা দিলোঁ। এয়া ধুনীয়াকৈ সিজি গৈছে। এইখিনি এতিয়া সৰু সৰুকৈ এনেদৰে কাটি ল'ম। নিজৰ জোখমতে কাটিলেই হ'ল। কোনোবাই আচাৰৰ পিচটো ডাঙৰকৈ খাই ভাল পায়, কোনোবাই সৰুকৈ খাই ভাল পায়। মই বেছি ডাঙৰ হ'লে বেয়া পাওঁ, সেয়ে মোৰ জোখত কাটি লৈছোঁ। এনেকুৱা জোখত কাটি ল'লোঁ গোটেইখিনি। এতিয়া ইয়াত হালধি দিম। হালধি মই 2 চামুচ দিছোঁ। আৰু এটা নেমু লৈছোঁ, নেমু ৰস অলপ দিম। নেমু এফাল লৈছোঁ, ইয়াত ৰসখিনি দি দিম এতিয়া এনেদৰে। সানি দিম। কঁঠালৰ আচাৰত নেমু দিলে খাই ভাল লাগে, আৰু নেমু ৰস দি শুকুৱাই দিলে আচাৰটো খাবলৈ বৰ ধুনীয়া হয়। এইখিনি এতিয়া চালনী এখনত ৰ'দত শুকাবলৈ মেলি দিম। কঁঠালখিনি শুকালে, দেখিছে পানী নাই অকণো। এইখিনি এতিয়া বনাবৰ কাৰণে মই মছলাখিনি ঠিক কৰি ল'ম। প্ৰথমতে কেৰাহী গেছত পাতি থৈছোঁ। চফ দিছোঁ 2 চামুচ, 3 চামুচ দিছোঁ, চামুচখন সৰু যিহেতু। ধনিয়াও 3 চামুচেই দিছোঁ। আৰু জিৰা দিছোঁ।
এয়া মেথি গুটি দিছোঁ 2 চামুচ আৰু শুকান জলকীয়া দিছোঁ 5-6টামান দি দিছোঁ জ্বলা খোৱা অনুপাতে দিব এইখিনি এতিয়া কম জুইত ভাজি ল'ম মছলাখিনি ভাজি থাকোঁতে গন্ধ ওলাবই ভজা ভজা তেতিয়াই মছলা ভজা হৈ গ'ল মই এইখিনি হৈছেই মই এতিয়া অফ কৰি দিম আৰু ঠাণ্ডা হ'বলৈ দিম ঠাণ্ডা হোৱাৰ পিছত মই এইখিনি পিচি ল'ম সৰিয়হ দিবলৈ মোৰ থাকি গ'ল সেইকাৰণে মই সৰিয়হখিনি পিছত ভাজি লৈছোঁ এয়া মই সৰিয়হ 5 চামুচমান দিছোঁ সৰিয়হটো সহলে ভাল লাগে আৰু লগতে এচামুচ জালুক দি দিছোঁ 2 চামুচ দিছোঁ এইখিনি এতিয়া ভাজি ল'ম ভাজি থোৱা মছলাখিনি ঠাণ্ডা হয় মানে তেলখিনি মই গৰম কৰি ল'ম আচাৰত মই গৰম তেল নিদিওঁ অলপ ঠাণ্ডা মানে কুহুমীয়া হোৱাৰ পিছত মই তেল আচাৰত দিওঁ সেয়েহে তেলখিনিকে গৰম কৰি লওঁ কঁঠালখিনি বাচন এটালৈ বাকি ল'লোঁ নিমখ দিয়া নাছিলোঁ এতিয়া নিমখ দিম আন্দাজমতে নিমখ আন্দাজমতে দিছোঁ 3 চামুচ দিছোঁ আৰু খুন্দি ভাজি লোৱা মছলাখিনি ইয়াত খুন্দি ল'লোঁ এইখিনি দি দিম মছলা গোটেইখিনি দি দিছোঁ ৰেড চিলি দিব পাৰে মই আজি ৰেড চিলি নাই সেয়ে দিবলৈ নহ'লে ৰেড চিলি দিলে আচাৰৰ কালাৰটো ধুনীয়া হয় পিছতো দি দিব পৰা যায় পিছতেই দিম আৰু আজি ৰেড চিলি নাছিলে মই পাহৰি থাকিলোঁ আনিবলৈ মছলাখিনি ভালদৰে মিক্স কৰি দিছোঁ হালধি মই ৰ'দত দিওঁতে দি দিছিলোঁ সেইকাৰণে মই এতিয়া হালধি দিয়া নাই এতিয়া তেলখিনি অলপ ঠাণ্ডা হৈছে ইয়াত ঢালি দিম তেলখিনি খুব ভালদৰে এনেদৰে লৰাই গোটেই কঁঠালখিনিত লগাই ল'লোঁ খুব ভালদৰে প্ৰত্যেকতে লাগিব এয়া দেখিছে আৰু মই ইয়াত ভিনেগাৰ নিদিওঁ ৰ'দত দিওঁতে মই নেমু ৰস দি পেলাই ৰ'দত দিছিলোঁ সেয়ে ভিনেগাৰ নিদিলেও হ'ব এয়া আমাৰ হৈ গ'ল এইখিনি আমি 3-4 দিনমান ভালদৰে ৰ'দত দিয়াৰ পিছতহে খাবলৈ ই উপযুক্ত হ'ব কোমল হ'ব এতিয়া আমি এয়া 2-3 দিন ৰ'দত দিম তাৰপিছত শুকান চিচাৰ বৈয়াম এটাত ভৰাই থ'ম আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে আৰু যিসকলে কঁঠালৰ আচাৰ খোৱা নাই আপোনালোকেও মই বনোৱা পদ্ধতিৰে বনাই এবাৰ খাই চাবচোন আৰু বনাই খাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টি আপোনালোকৰ ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু যিসকলে মোৰ ভিডিঅ'টি পোনপ্ৰথমবাৰৰ বাবে চাইছে নতুন ভিডিঅ' চাবৰ বাবে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব